দিগন্ত আছ ক'ত? ঘৰত চাউল শেষ। মাৰোৱাৰী দোকানলৈ গৈছিলোঁ। আৰু বাকী নিদিয়ে। ঘৰত ডেকা ল'ৰা এটা থকাৰ পিছতো মই কথা শুনিবলগীয়া হৈছে। ইমান অকৰ্মণ্য ল'ৰা। জিতি কৈ নাথাকিবি। চাহ আৰু 20 টকাৰ পকৰি দিবা। দিগন্ত, তই দিল্লীৰ কামটোলৈ কেতিয়া ঘূৰি যাবি? তোৰ চিকিউৰিটি গাৰ্ডৰ চাকৰিত যদি 10-12 হাজাৰ টকা পাওঁ, ময়ো যাওঁ নেকি? ইয়াততো একোৱে কাম নাই। ঐ, তোৰ পঢ়িৰ খবৰ ক। কিমান হ'ল? মোৰ নামত লিখি থবা। हमारा उधर का 2000 रुपया हो गया, कब दोगे? কৰ্মণ্য ল'ৰা। कब दोगे? कब दोगे? कब दोगे? कब दोगे? कब दोगे? कब दोगे? ঐ, যাওঁ। ৰেল ষ্টেচন যাবি নেকি? টিকেটৰ খবৰ ল'ব লাগিছিল। পাৰি। মই গৈ আছোঁ, যা। প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো। কাণ পাতি শুনো মই, বুজিব নোৱাৰো জীৱন। দাদা 50 টকা দেচোন, চুলি কটাবলৈ যাওঁ। চুলি নকটালে ছাৰে স্কুলত পিটিব। ব'ল, মই তোৰ চুলি কাটি দিওঁ। বহি। ভালে কাটিছচোন। মোকো অলপ মিলাই দিচোন। চোতালখন গোটেই লেতেৰা কৰি পেলালি। কঁকালৰ বিষেৰে ঝাৰু কৰি থৈছিলোঁ। ধুই থোৱা পৰ্দাখন তহঁতে নষ্ট কৰিছ। দুপইচা ঘটি আনিব নোৱাৰ, খালি মাৰক কষ্ট দিব জান। অকৰ্মণ্য। তই এটা কাণ্ড জ্ঞান নথকা ল'ৰা। যাচোন যা, জিতি কৈ নাথাকিবি। ওলা, ব'ল তোক বাহিৰত চুলি কাটি দিওঁ। ৰাভাইটি, মোৰো চুলি কাটিবলগীয়া আছিল হে। খুৰা, এই নাপিত নহয়। মোৰ চুলিখিনি এনে অলপ মিলাই আছিল। হ'ব দিয়া, মিলাই দিয়া। যি য'ত লাগে খৰচ পাতি দিম বাৰু। দাদা, সৰু ল'ৰাৰ চুলি কাটিলে কেইটকা ল'ব বাৰু? নাই, মই এনেই এনেই নাকাটে, 50 টকা ল'ব।
ৰিচাৰ্জ কৰি দিবি শেষ হ'ল কোনো আইতাৰ নিশাৰ সাধু কথা শেষ হ'ল কোনো ৰং মনৰ কঠীয়া তলিৰ বেথা চিনা চিনা ফূৰ্তি গহনা বন্ধকত দি টকা 5,000 আনিছো দিল্লীলৈ যাওঁতে দাদাক লাগিব নহয় সুখ কবি আনন্দ চন্দ্ৰ আগৰৱালা সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰিও দুখ দেখিও নেদেখা কিয় দিন কণা সুখ যে হাতত আছে দিগন্ত আমাৰচোন ৰেল ষ্টেচন যোৱাই নহ'ল কাইলৈ ওলাবি ৰেজৰ ফণী আৰু কেচি কিনিবলৈ সেইটো দিগন্ত বৰাৰ ঘৰ হয় দিগন্ত বৰা মই গাঁও পঞ্চায়তৰ ইন্সপেক্টৰ বিজয় ডেকা আপুনি আমাৰ বাগানৰ কাষত চেলুনৰ ব্যৱসায় আৰম্ভ কৰিছে চাওক আপোনাৰ ট্ৰেড লাইচেন্স চাওক নাই মই এনেহে লগৰ ল'ৰা চুলি কাটিছোঁ চুপ থাকক আপুনি নাজানে বিনা ট্ৰেড লাইচেন্সৰ কোনো ব্যৱসায় নহয় আৰু ট্ৰেড লাইচেন্স নথকাকৈ আপুনি ব্যৱসায় কৰিলে আপুনি IPC 181 ধাৰা মতে অভিযুক্ত হ'ব পাৰে আৰু 20,000 টকা পৰ্যন্ত আপোনাৰ জৰিমনা হ'ব পাৰে আমি আপোনাক আমাৰ জিম্মাত পুলিচ থানালৈ লৈ যাম বলক ৰ'বচোন ই ভায়েকৰ চুলি কাটোতে লগৰ ল'ৰাৰ চুলি কাটোতে মানুহবোৰে দেখি আহিছিলে বাকী জৰিমনা যোগাৰ কৰিম ছাৰ ঠিক আছে কাইলৈ আপোনালোক পঞ্চায়ত অফিচলৈ আহিব চহী কৰিব লাগিব মনত ৰাখিব নহাকে কিন্তু নাথাকিব ছাৰ সোমাওক ছাৰ কাইলৈ আপোনালোক পঞ্চায়ত অফিচলৈ আহিব চহী কৰিব লাগিব বদমাছ ফন্দ এইজনে হয়নে আপুনি লাইচেন্স আজিয়েই পাব আপুনি যদি উৰিব বিচাৰে পাখি কোনেও কাটিব নোৱাৰে